নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক মোৰ কিছুমান সৰু সৰু সুখ আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই কেনেকুৱা পালে আৰু মোক আশীৰ্বাদ কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইখিনি মোৰ প্ৰশংসা পত্ৰ। আজি আপোনালোকক মই মোৰ প্ৰশংসা পত্ৰসমূহ দেখুৱাম। প্ৰথমতে মই যিহেতু হাছৰস্ব মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰী আছিলোঁ আৰু তাতে মই কৰিব নোৱাৰা সকলো কামতে মই অংশগ্ৰহণ কৰি খুব ভাল পাওঁ আৰু মই প্ৰতিটো প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰিছিলোঁ। এয়া মই দীঘল জাপত প্ৰথম পুৰস্কাৰ পাইছিলোঁ, আকস্মিক বক্তৃতাত প্ৰথম পুৰস্কাৰ পাইছিলোঁ, 100 মিটাৰ দৌৰ তৃতীয় স্থান পাইছিলোঁ, আধুনিক গান গাব নাজানো তথাপিতো গাইছিলোঁ, তৃতীয় স্থান পাইছিলোঁ, জ্যোতি সংগীতত তৃতীয় স্থান পাইছিলোঁ, বিহু গীতত দ্বিতীয়, চিত্ৰাংকনত প্ৰথম, আধুনিক গীত প্ৰথম। এনেদৰে প্ৰায় ইয়াত 80খনমান চাৰ্টিফিকেট আছে। মই ক্লাছ 5ৰ পৰা 10লৈকে পঢ়িছিলোঁ আৰু প্ৰতিটো প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰিছিলোঁ। এইখিনি যদি কৈ থাকোঁ বহুত দীঘলীয়া হৈ যাব, এইখিনি ইয়াতে সামৰিছোঁ। ইয়াৰ পিছত আহিছোঁ মই য'ত পঢ়িছিলোঁ সেই কলেজখনৰ নাম হৈছে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় আৰু কলেজতো মই প্ৰতিটো প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰিছিলোঁ আৰু মই ক'বই লাগিব আজি যিমানখিনি আগবাঢ়িব পাৰিছোঁ মোৰ কলেজখন, বিশেষকৈ মই পঢ়াৰ সময়ত মোৰ অধ্যক্ষ মহোদয়ে মোক বহুত সহায় কৰিছিল। সমাৰজ্যোতি মহন্ত ছাৰৰ বাবে মই বহুতখিনি আগবাঢ়িবলৈ সক্ষম হ'লোঁ। ছাৰে প্ৰতিটো ক্ষেত্ৰতে মোক সহায় কৰিছিল আৰু মই বিভিন্ন ধৰণৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। সেইসমূহ আপোনালোকক দেখাইছোঁ। এখন পৰিৱেশ দিৱসত ৰচনা প্ৰতিযোগিতা হৈছিল, তাত মই প্ৰথম স্থান পাবলৈ সক্ষম হৈছিলোঁ। এয়া হৈছে ফ্লাৱাৰ ডেকৰেশ্যনত প্ৰথম পুৰস্কাৰ, ভূপেন্দ্ৰ সংগীতত তৃতীয় পুৰস্কাৰ, ৰংগোলীত তৃতীয় পুৰস্কাৰ, বেডমিণ্টনত দ্বিতীয় পুৰস্কাৰ আৰু কেৰমত দ্বিতীয় পুৰস্কাৰ পাইছিলোঁ, আকস্মিক বক্তৃতাত প্ৰথম পুৰস্কাৰ পাইছিলোঁ, অসমীয়া কবিতা আবৃত্তিত দ্বিতীয় পুৰস্কাৰ, চকী খেলত তৃতীয় পুৰস্কাৰ, কবিতা লিখা প্ৰতিযোগিতাত তৃতীয় স্থান, কবিতা আবৃত্তিত তৃতীয় স্থান। এনেদৰে বিভিন্ন ধৰণৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। এয়া মই আপোনালোকক দেখাইছোঁ। এইটো প্ৰায় 20খনমান আছে হয়তো। প্ৰতিটো প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰাৰ মোৰ খুব এটা হাবিয়াস আছিল আৰু সেই হিচাপে মই প্ৰতিটো প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰিছিলোঁ। বিদ্যালয়ৰ যেতিয়া মই ছাত্ৰী আছিলোঁ, মোৰ জীৱনৰ আটাইতকৈ সোণালী সময় আছিল যেতিয়া মই যুৱ মহোৎসৱত ভাগ ল'বলৈ নিৰ্বাচিত হৈছিলোঁ আৰু মই 2015 আৰু 16 চনত প্ৰায় 52খন কলেজৰ ভিতৰত পোষ্টাৰ মেকিং কম্পিটিশ্যনত দ্বিতীয় স্থান পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ আৰু এই যুৱ মহোৎসৱ প্ৰতিযোগিতা হৈছিল ডিব্ৰুগড়ৰ DSSK কলেজত। পুনৰবাৰ আকৌ মই যুৱ মহোৎসৱত যাবলৈ সুবিধা পাইছিলোঁ। 16-17 চনত মই CKB টিয়ক কলেজৰ পৰা যোৰহাটৰ CKB কলেজৰ অনুষ্ঠিত হোৱা যুৱ মহোৎসৱত কাৰ্টুনিং প্ৰতিযোগিতাত মুঠ 65খন কলেজৰ ভিতৰত প্ৰথম স্থান পাবলৈ সক্ষম হৈছিলোঁ। মই শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত মুঠ 7টা বছৰ পঢ়িছোঁ। হাই ছেকেণ্ডেৰীৰ পৰা মাষ্টাৰ ডিগ্ৰীও কৰিছোঁ আৰু 17-18 চনত মই জয়সাগৰত অনুষ্ঠিত 72খন কলেজৰ ভিতৰত পোষ্টাৰ মেকিঙত ছেকেণ্ড আৰু কাৰ্টুনিং প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। এই দিনকেইটা মোৰ বাবে খুব স্মৰণীয় হৈছিল কিয়নো বহুত নজনা কথা শিকিছিলোঁ আৰু কেতিয়াও আশা কৰা নাছিলোঁ ইমান ডাঙৰ এটা সফলতা লাভ কৰিম বুলি আৰু যুৱ মহোৎসৱে হয়তো মোৰ জীৱনৰ বহুতখিনি গতি সলনি কৰি দিলে। মই 2007 চনত সাহিত্য সাংস্কৃতিক অনুষ্ঠান এনাজৰী উদ্যোগত অনুষ্ঠিত আবৃত্তি কৰ্মশালাত অংশগ্ৰহণ কৰিছিলোঁ আৰু এই কৰ্মশালাত আমাক শিকাইছিল শান্তিশ্ৰেয়া শইকীয়া বাইদেৱে আৰু তেওঁৰ পৰা কবিতা আবৃত্তিৰ প্ৰশিক্ষণ লৈছিলোঁ। তাৰপিছতে মই এনাজৰীৰ আৰু শিৱসাগৰ জিলা সাহিত্য সভাৰ যৌথ উদ্যোগত অভিনয়ৰ কৰ্মশালাতো অংশগ্ৰহণ কৰিছিলোঁ আৰু এয়া এনাজৰী অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাত চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান,
কবিতা আবৃত্তি ৩য় স্থান এনেদৰে পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। এইখন মোৰ জীৱনৰ প্ৰথম প্ৰশংসাপত্ৰ, যিখন প্ৰশংসাপত্ৰত লিখা আছে নীল, আৰু সঁচাকৈ স্মৰণীয়, কিয়নো যেতিয়া নীল লিখা আছিল মই সেয়া কি বুজি পোৱা নাছিলোঁ। ঘৰত আহিয়ে গম পাইছিলোঁ যে মই একো পুৰস্কাৰ পোৱা নাছিলোঁ। ঘৰলৈ আহি যেতিয়া বৰ্তাক দেখাইছিলোঁ তেতিয়া খুব ফূৰ্তি লাগিছিল, কাৰণ পুৰস্কাৰ পাইছোঁ বুলি, আৰু বৰ্তাই পিছত বুজাই দিছিল, আৰু তাৰ পাছতেই মই ছবিৰ যি শিক্ষা সেয়া মোৰ আৰম্ভ হৈছিল প্ৰথম নীল চাৰ্টিফিকেটখনৰ জৰিয়তে। আৰু এইখন মোৰ জীৱনৰ আটাইতকৈ এখন ডাঙৰ সম্পদ বুলি ক'ব লাগিব, কাৰণ এইখনৰ বাবেই মই আজি ছবি শিকিবলৈ আগবাঢ়িলোঁ, ছবিৰ পৃথিৱীখনত খোজ দিবলৈ শিকিলোঁ। এয়া বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰশংসাপত্ৰসমূহ। নদী আৰু নাৰী অনুষ্ঠিত কৰা এই নদী আৰু নাৰী অনুষ্ঠানত মই শ্ৰেষ্ঠ আবৃত্তিকাৰ বঁটা পাবলৈ সক্ষম হৈছিলোঁ। নাজিৰা গ্ৰন্থ মহোৎসৱত অনুষ্ঠিত কৰা নীলাখামৰ চিঠি প্ৰতিযোগিতাত ৪ৰ্থ স্থান পাবলৈ সক্ষম হৈছিলোঁ। এইখন হৈছে মোৰ জীৱনৰ প্ৰথম বক্তৃতা অনুষ্ঠানৰ প্ৰশংসাপত্ৰ, যিখন প্ৰতিযোগিতা মই বক্তৃতা প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰোঁ, কিন্তু প্ৰথমবাৰৰ বাবে মই 19 চনত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু মই তাত অংশগ্ৰহণ কৰিছিলোঁ, আৰু মই তাত দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। লগতে পুৰস্কাৰ হিচাপে ৩,০০০ টকা পাবলৈ সক্ষম হৈছিলোঁ। আৰু তাতকৈ আচৰিত কথাটো, এই প্ৰতিযোগিতাটোত মই হিন্দী ভাষাত মোৰ বক্তৃতা প্ৰদান কৰিবলগীয়া হৈছিল, আৰু সঁচাকৈ এটা আচৰিত বুজাব নোৱাৰা সুখ পাইছিলোঁ এই প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰি। এয়া বিবেকানন্দ কেন্দ্ৰৰ দ্বাৰা অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। ৱাৰ্ল্ড মেগাজিন, কুইজ, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত যেতিয়া পঢ়ি আছিলোঁ, তেতিয়া ৰাতুল শৰ্মা ছাৰৰ তত্বাৱধানত মই NCCত যোগদান কৰিছিলোঁ, আৰু NCCত যোগদান কৰাৰ পিছতেই 2013 চনৰ পৰা 2015 চনলৈকে মই NCCত 3 বছৰীয়া কাল আছিল, আৰু NCCত মই যোগদান কৰাৰ পিছতেই তামিলনাডুত কেম্প কৰিব গৈছিলোঁ, NIC কেম্প। খুব বেছি ভাল লাগিছিল, বহুত ধুনীয়া ধুনীয়া স্মৃতি জড়িত হৈ আছে তামিলনাডুৰ সেই দিনকেইটা। তাৰপিছতে গৈছিলোঁ আমি শ্বিলং উমৰাইত, আমাৰ এটা কেম্প হৈছিল, আৰু NCCৰ যেতিয়া মোৰ কেম্প শেষ হোৱাৰ পিছতেই মই NCCৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ, আৰু এয়া জীৱনৰ এখন খুব ভাল লগা প্ৰশংসাপত্ৰ মোৰ বাবে। এইখন হৈছে NCCৰ C চাৰ্টিফিকেট, যিখন চাৰ্টিফিকেটত মই A গ্ৰেড পাবলৈ সক্ষম হৈছিলোঁ, আৰু খুব বেছিকৈ ভাল লাগিছিল। এখন NCC C আৰু এখন NCC B চাৰ্টিফিকেট। এইখন মোৰ বাবে এটা সপোন, ডাঙৰ সপোন, ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ। জীৱনত ভবা নাছিলোঁ যে কেতিয়াবা ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত মোৰ নাম সোমাব, আৰু ক্ৰিয়েটিভ ইউটিলাইজেশ্যন অফ ৱেষ্ট মেটেৰিয়েল আৰ্ট এণ্ড ক্ৰাফ্টৰ বাবে অৱশেষত মোৰ নামটো ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ'ল। যেতিয়া অভাৱ অনুভৱ কৰিছিলোঁ ৰঙৰ বাবে, তেতিয়াই কিছুমান পেলনীয়া বস্তুৰে ছবি আঁকিবলৈ লৈছিলোঁ, আৰু সেই অভাৱেই হয়তো মোক সুখ দিলে, আৰু অৱশেষত মই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নামটো অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'লোঁ। তাৰপিছতে মই বাজৰা ৱৰ্ল্ড ৰেকৰ্ডছতো মোৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'লোঁ। জিনিয়াছ ৱৰ্ল্ড ৰেকৰ্ডছত এক্সট্ৰা অৰ্ডিনাৰী টেলেণ্ট এৱাৰ্ড পাবলৈ সক্ষম হৈছিলোঁ আৰ্টৱৰ্কৰ বাবে। আৰু এয়া এটা অনলাইন আৰ্ট এক্সিবিশ্যন হয়, তাত মই পাৰ্টিচিপেট কৰিছিলোঁ। এইখনত গ'ল্ড মেডেল আৰু এইটোত চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলোঁ, আৰু এইবোৰ বিভিন্ন সময়ত মোক সম্বৰ্ধনা জনোৱা হৈছিল তাৰ প্ৰশংসাপত্ৰ। এইখন হৈছে কিং মেকাৰ লিডাৰশ্বিপ এৱাৰ্ড। এইখন শ্বিলঙত অনুষ্ঠিত হৈছিল, যদিও মই এই বঁটাটো ল'বলৈ যাবলৈ নাপালোঁ। খুব ধুনীয়া এখন দিচালে, এয়া কিং মেকাৰ লিডাৰশ্বিপ এৱাৰ্ড। হয়তো তাত মই উপস্থিত থাকিবলৈ পোৱা হ'লে খুব ভাল লাগিল হয়। আৰু ইয়াক সম্বৰ্ধনা পত্ৰ, বিভিন্ন অনুষ্ঠানত সম্বৰ্ধনা জনোৱাৰ। এয়া হৈছে বাটৰ কেনভাছ অসমৰ
পৰা মই ইউথ আৰ্টিষ্ট অফ দ্য ইয়াৰ 2017 এই বঁটা পাবলৈ সক্ষম হৈছিলোঁ। আৰু এই বাটৰ কেনভাছ অনুষ্ঠানত মই জড়িত হৈ আছোঁ। এই অনুষ্ঠানৰ যোগেদিয়ে মই বহুতখিনি আগবাঢ়িবলৈ সক্ষম হৈছোঁ। এই অনুষ্ঠানৰ যোগেদি মই আমাৰ অসমৰ প্ৰত্যেকজন চিত্ৰশিল্পীক লগ পাবলৈ সক্ষম হৈছোঁ। মোৰ ধুনীয়া ধুনীয়া অকণমানি মেডেলকেইটা, এয়া মই ইণ্ডিয়া ষ্টাৰ প্ৰাউড এৱাৰ্ড তাৰ পৰা এইটো পাইছিলোঁ। এইটো হৈছে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ পৰা দিয়া। এইটো হৈছে বাজৰা ৱৰ্ল্ড ৰেকৰ্ডছ। এইটো হৈছে খাজিহাটী অলংকাৰ এৱাৰ্ড, এইটোত গ'ল্ড মেডেল পাইছিলোঁ আৰু এইটো চিলভাৰ মেডেল পোৱা। আৰু এয়া হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা যুৱ মহোৎসৱত পোৱা বিভিন্ন সোণ আৰু ৰূপৰ। এয়া হৈছে ইষ্ট জোন ইণ্টাৰ ইউনিভাৰ্চিটি গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছিল, তাত মই অংশগ্ৰহণ কৰিছিলোঁ। আৰু এয়া হৈছে এক্সট্ৰা অৰ্ডিনাৰী টেলেণ্ট এৱাৰ্ড। যদিহে আজি আপোনালোকৰ মোৰ এই অকণমানি সুখবোৰ, সৰু সৰু সুখবোৰ দেখি ভাল লাগিলে, তেতিয়াহ'লে আগলৈও মোৰ চেনেলটো চাবলৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোক সকলোৱে যিসকলে চাই মোক আশীৰ্বাদ কৰিব, যাতে সদায় এনেদৰে আগবাঢ়ি যাব পাৰোঁ, কাৰণ আপোনালোকৰ আশীৰ্বাদ অবিহনে হয়তো আগবাঢ়িব নোৱাৰিম। পুনৰবাৰ কৈছোঁ, যদি ভাল লাগিলে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।